স্বামীৰ কাৰণে চিলাই পুনৰ এটি ভিডিঅ' লৈ আহিছোঁ বহুদিনৰ পিছত। আজি আমি কামাখ্যা মন্দিৰত যাম বুলি ভাবিছোঁ। আমি গোটেই কেইজনীমান ছোৱালীয়ে, আপোনালোকে বাৰু ভিডিঅ'টো সেইফালেকে চাই থাকিব। এতিয়া আমি ট্ৰেইন ৰখি আছোঁ, ট্ৰেইনখন আহি পালে যাম আৰু কেইজনীমান দূৰত আছে মানে ট্ৰেইনখন আহিলে আৰু একেলগে যাম গোটেই কেইজনীয়ে লগ হৈ। কামাখ্যা মন্দিৰৰ এইখন ফাৰ্ষ্ট গেট হয়, ইয়াৰ পৰা আৰু বহুত দূৰ যাব লাগিব। আৰু মন্দিৰৰ ফাৰ্ষ্ট গেটখনৰ পৰা মানে 4 কিলোমিটাৰ ভিতৰত যাব লাগে সময়। আমি সেইকাৰণে ইয়াত মাৰুতিখনতে গৈ আছোঁ এতিয়া। এই ৰাস্তাখিনি ইমানেই ভাল লাগিছে, মানে বহুতেই ভাল লাগিছে আৰু গৈ কিনে। আৰু আমি এতিয়া মন্দিৰ আহি পালোঁ। আৰু যাম মন্দিৰত ছাতি ধূপখিনি কিনি লৈ কিনে। তো আমি এতিয়া হাত মুখ ধুলোঁ, তো হাত মুখ ধুই কিনে মন্দিৰলৈ যাম আৰু আপোনালোকক আমাৰ যিহেতু চাই থাকিব। তো আমাৰ এয়া ছাতি ধূপ কিনা হৈ গ'ল। চাকি ধূপ কিনি লৈ ল'লোঁ। এতিয়া আৰু আমি সেৱা কৰিবলৈ যাই আছোঁ। আৰু মন্দিৰটো বহুত ওপৰত হয়, খোজকাঢ়োতে ভাগৰ লাগি যায় মানে। মেইন গেটখন পালোঁ। এতিয়া আমি আৰু মন্দিৰৰ ভিতৰত সোমাম। আপোনালোকে বাৰু ভিডিঅ'টো চাই থাকিব। যদি কোনোবাই ইচ্ছা কৰে তেতিয়াহ'লে ইয়াত নাৰিকলো দি দিব পাৰে। ইমানেই বহুত বেছি যে সেইকাৰণে আমি ভিতৰৰ মন্দিৰত চাকি জ্বলাবই নোৱাৰিলোঁ, বাহিৰৰ মন্দিৰতে চাকি দি দিলোঁ আৰু। হয়, সেইকাৰণে আমি মানে ভালকৈ মানে সেৱাই কৰিব নোৱাৰিলোঁ, বাহিৰতে আৰু কিবাকৈ চাকি জ্বলাই সেৱা কৰিলোঁ। এই পুখুৰীটোত গৈও বহুত ভাল লাগে। পুখুৰীটোৰ পাৰত এটা মন্দিৰো আছে, তাত গৈও বহুত ভাল লাগে। আপোনালোকে যদি যোৱা নাই যাব পাৰে। আজিৰ ভিডিঅ'টোত আৰু এইখিনিয়ে দেখুৱাব লগা আছিল, যি বাৰু তাকে দেখুৱাইছোঁ। আপোনালোকে বাৰু ভিডিঅ'টো একেলগে চাই থাকিব। ধুনীয়া ঠাইখিনি। আৰু আমি এতিয়া সেৱা কৰি আহিলোঁ মন্দিৰৰ পৰা। এতিয়া আৰু ঘৰতে যাওঁ, সেৱা কৰা হ'ল। আপোনালোকৰ বাৰু ভিডিঅ'টো আৰু আমি এতিয়া হোটেলত সোমালোঁ কিবা এটা খাই যাম বুলি। বহুত ভোক লাগিছে সেইকাৰণে। আৰু এইটো ভিডিঅ' ভালকৈ বনাবৰ নহ'ল,